वेलकाम टू एवरीवन। আপোনালোকৰ মাজলৈ পনীৰ ৰেচিপি এটা বনাম বুলি আগবাঢ়ি আহিছোঁ। আৰু মই কি লৈছোঁ ৰেচিপিটো বনাবৰ কাৰণে এয়া লৈছোঁ পিঁয়াজ আৰু জলকীয়া, এয়া ফালি দিয়া হৈছে জলকীয়া, আৰু এয়া নহৰু, এয়া আদা, আৰু এয়া তেজপাত 3টা লৈছোঁ, আৰু এয়া বিলাহী ইয়াত 2টা লোৱা হৈছে, কাটি দিয়া হৈছে ইয়াত, আৰু আলু 3টা লোৱা হৈছে, আলু কাটি থোৱা আছে ধুনীয়াকৈ, দুই পখালি কাটি মেলি থৈছোঁ, আৰু এয়া পনীৰ আৰু লগত লৈছোঁ বেচন, এয়া চাওকচোন, জলকীয়া ইমান লৈছোঁ মই। জলকীয়া যোনে যিমান খায় সিমান পৰিমাণৰ ল'ব পাৰে জলকীয়া, আৰু চাই যাওক ৰেচিপিটো কি ধুনীয়া হ'বলৈ গৈ আছে। আৰু চাওকচোন, এতিয়া মোৰ কেৰাহী গৰম হৈ গৈছে, এতিয়া মই তেল দিম ইয়াত। চব তেল দিছোঁ মই। আৰু এয়া দেখিছেনে তেল গৰম হৈ গৈছে, আৰু মই এতিয়া ইয়াত পনীৰখিনি ফাৰ্ষ্ট টাইম ভাজি ল'ম। চাওক, মই ইয়াত পনীৰখিনি দি দিছোঁ। আৰু মই ইয়াত হালধি এচামুচ দি দিছোঁ, আৰু এয়া নিমখ আধা চামুচ দি দিছোঁ, আৰু অকণমান লৰাই দিছোঁ। আৰু এয়া চাওক পনীৰখিনি, এয়া চাওক কি ধুনীয়াকৈ সুন্দৰকৈ হাফ ফ্ৰাই হৈ গৈছে এয়া। আৰু পনীৰখিনি কাঢ়িব পৰা হৈ গ'ল, এতিয়া কাঢ়ি পেলাই থ'ম মই। আৰু চাওক, মই এয়া পনীৰখিনি কাঢ়ি দিছোঁ। এয়া চাওক কি ধুনীয়াকৈ পনীৰ ফ্ৰাই হৈ গৈছে এয়া। এতিয়া আলুখিনি ফ্ৰাই কৰি ল'ম, আৰু এনেকৈ পনীৰখিনি হাফ ফ্ৰাই কৰাৰ নিচিনাকৈ আলুখিনি ফ্ৰাই কৰি ল'ম মই। চাওক, আলু দি দিছোঁ। যিহেতু পনীৰ তেল আছিলে, ৰৈ গৈছিলে পনীৰ ভজাৰ পিছত, সেই তেলতে মই দি দিছোঁ আলুখিনি, আৰু তেল ঢলা নাই ইয়াত চাওকচোন। আৰু মই কম পৰিমাণে ইয়াতো আলুত নিমখ অকণ দি দিছোঁ, আৰু হালধি নামমাত্ৰা অকণমান দি দিছোঁ, আৰু এয়া লৰাই দিছোঁ এবাৰ। আৰু এয়া আলু হাফ ফ্ৰাই হৈ গ'ল ধুনীয়াকৈ, আৰু মই এয়া আলুখিনিও কাঢ়ি ল'লোঁ। চাওকচোন কি ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল আলুখিনিও। আলু ফ্ৰাই হৈ গ'ল। তাৰপিছত তেল গৰম হৈয়ে আছিলে, আৰু মই তেজপাত 3টা দি দিছোঁ। আৰু ইয়াতে মই এতিয়া পিঁয়াজ দিছোঁ, আৰু চাওকচোন এয়া পিঁয়াজখিনি ভাজি লৈছোঁ। আৰু মই এতিয়া আদা অকণমান ইয়াত পিচি থোৱা হৈছে, যিহেতু আদা অকণমান দি দিছোঁ, আৰু লগতে নহৰু দিছোঁ, আৰু জলকীয়াকেইটাও দি দিছোঁ।
এতিয়া গোটেইখিনি ফ্ৰাই কৰি ল'ম ধুনীয়াকৈ। তো এয়া চাওকচোন কি ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। পিঁয়াজ, নহৰু, আদা, জলকীয়া আৰু মই ইয়াতে এতিয়া মছলা দিম। আৰু চাওক এয়া মই জিৰা দিম কম পৰিমাণে আৰু ধনিয়া দিম কম পৰিমাণে আৰু এয়া জলকীয়া গুড়া কম পৰিমাণে দিম আৰু পনীৰ মছলা হয় এইটো কম পৰিমাণে দিম। ইয়াত মই মছলা দি এতিয়া ফ্ৰাই কৰি ল'লোঁ আৰু এতিয়া মই ইয়াত বিলাহী দি দিছোঁ। বিলাহীখিনিও এনেকৈ ফ্ৰাই কৰি ল'ম চব মিক্স কৰি। আৰু চব ফ্ৰাই কৰা হৈ গ'ল। এতিয়া বেচনখিনিত পানীয়ে গুলিম এতিয়া। চাওক এয়া মই পানী দিছোঁ। পানী এতিয়া ধুনীয়াকৈ গুলি ল'ম। আৰু এয়া চাওক ধুনীয়াকৈ মোৰ গুলা হৈ গৈছে। আৰু যাতে বেচনখিনি গোটা গোটা হৈ নাথাকে সেইটো মন কৰিব। ধুনীয়াকৈ মিক্স কৰি গুলিব। এয়া মোৰ গুলা হৈ গৈছে। আৰু মই ইয়াত বেচনখিনি দি দিছোঁ। চাওক আৰু এতিয়া অলপ লৰাই দিম। চাওক কি ধুনীয়া হৈছে। ধুনীয়াকৈ মিক্স কৰিব লাগিব ইয়াক। আৰু চাওকচোন কি ধুনীয়াকৈ এয়া ফ্ৰাই হৈ গৈছে। ধুনীয়াকৈ কিন্তু ফ্ৰাই কৰিব লাগিব। এয়া চাওক এনেকৈ লাডু হৈ যাব লাগিব। এতিয়া ধুনীয়াকৈ মিক্স হৈ ফ্ৰাই হৈ যায় ধুনীয়াকৈ। এয়া চাওক আৰু মই ইয়াত পানী দিম। আৰু মই ইয়াত এয়া চাওক এয়া মই পানী দি দিছোঁ। এয়া আৰু লৰাই দিম এতিয়া ধুনীয়াকৈ। আৰু এয়া চাওক ধুনীয়াকৈ হৈ গ'ল। এয়া চাওকচোন কি সুন্দৰ হৈছে। এয়া এতিয়া মই এটা পাত্ৰত কাঢ়ি দিম। আৰু এয়া চাওক মই ধুনীয়াকৈ এতিয়া এটা পাত্ৰত কাঢ়ি দিম। এয়া চাওক কি ধুনীয়া হৈছে। তেনেই সহজ বনাবলৈ, আপোনালোকে বনাই চাব। মই ধুনীয়াকৈ কাঢ়ি দিছোঁ। বহুত টেষ্টি হয় খাবৰ কাৰণে। আৰু এয়া চাওকচোন কি ধুনীয়া হৈছে। চাওক এয়া চাওক এয়া ৰুটিৰ লগত খাব পাৰিলেও খাব পাৰিব। এয়া পুৰিৰ লগত, ৰুটিৰ লগত, ভাতৰ লগত, চবৰে লগতে খাব পাৰিব। এয়া দেখিছেনে বহুত ধুনীয়া হৈছে। আপোনালোকেও বনাই চাব, খাই চাব আৰু মোৰ ৰেচিপিটো কেনেকুৱা লাগিছে জনাব। আৰু মোৰ যদি ৰেচিপিটো ভাল লাগিছে আপোনালোকৰ এটা লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু মোৰ নতুন ভিডিঅ' পাবৰ কাৰণে
বেল বটনটো টিপিবলৈ নোপোৱা হৈ গ'ল। আজিলৈ বাই বাই।